কিমাননো চব্জি কিনি খাম আৰু অলপ নিজে কৰিব লাগিব। ভাগৰে লাগি যায় পুৰা দেহা ডিউটি পাতি নাই, 1 মাহ ধৰি খালো, দেহা একেবাৰে ভাগৰুৱা হৈ গৈছে, কাম কৰিব নোৱাৰা হৈ গৈছোঁ। দেশৰ যি অৱস্থা, ঘৰত নাথাকিলেও উপায় নাই, কি যে হ'ব নহয়। 1 মাহ ধৰি বহি মাছে মঙহে খালো, কিন্তু ভিতৰৰ ইঞ্জিনটো বনাব নোৱাৰিলোৱে, গাত 1 টুকুৰা মাংসও বনাব নোৱাৰিলো। আৰু ক'ত যায়? বাপেকৰ ঘৰত তুলি ক'তনো যোৱা? একেবাৰে ফিটিং হৈ ওলাইছে দেখোন। মই য'তে নাযাওঁ তোক কিয় লাগে? এনে কৰাচোনে, কি কাম দেখা নাই? এনে উলু তুলুকে ঘূৰি ফুৰিলে হ'ব? যা জানো নহয় ক'ত যাবি, যা। কিহে বাপা, মুখত পিঠা ভৰাই লৈ বহি আছা যে? কৰবাত কিবা কেনা লাগি আহিল নেকি? বাপা শুনছা না? কোনোবাই জোকৰ মুখত চূণ দিলে নেকি? বোলো কি হ'ল? গৰমে দেখোন। কোৱা কিবা হৈছে যদি কোৱা, মই বাপেকটো আছে নহয়, চব ঠিক কৰি দিম। বোলো কি হ'ল? মাল খোৱা পইচা কমিল লাগি? না সাদাকে খোৱা? এয়া মাৰি আছো। কিবা এটা আজি মোৰ বেকআপ হ'ল। তোৰ প্ৰেমৰ বেকআপ হ'ল, মই তাতে কি কৰিলো? মই কৰিছো, মোৰ বাবে প্ৰেমৰ বেকআপ হৈছে, মই আকৌ কি কৰিলো? তোৰ কাৰণে আজি মোৰ প্ৰেমৰ বেকআপ হ'ল, জানা?
ইমান দিনে যে কেটিএম বাইক এখন খুজি আছিলো দিছিলি অ বাপা বাপেকৰ ঘোঁৰাটো লৈ ক'ত যোৱা ক'ৰবাত ইমাৰ্জেঞ্চি যেন পাওঁ পুৰা ফিটিং ফাটাং হৈ ওলাইছা যি কি কাম বন দেখা নাই